ওপৰত আজিৰ ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। এয়া এইফালে ৰেডি হৈছোঁ আজিৰ পৰ্বটোৰ কাৰণে। কি হ'ল গাড়ীখন বেয়া হ'ল যেন লাগিছে। এইফালে দেউতাই ৰাতিপুৱাই মাছ কিনিলে আৰু আমি তিনিওটাই ইয়াতে বহি লৈছোঁ। আজিৰ পৰ্বটোত যিহেতু বহুত বেছি আইটেমছ আছে, গতিকে আমি তিনিওজনে মিলি ইয়াতে এতিয়া বৰ্তমান বিভিন্ন ধৰণৰ চব্জি এইবিলাক কাটি আছোঁ। এইফালে আকৌ জোৱাইকে নিজেও কাম কৰি আছে, যাৰ নামত আজি এই পৰ্বটো হয়। জোৱাই এতিয়া পুৰণা হৈছে, পুৰণা হ'লেও জোৱাইৰ দাম নকমে। এয়া আমি এতিয়া দুপৰীয়াৰ খানা বনাবলৈ পুৰা চব্জি এইফালে কাটি আছোঁ। এইফালে মাছ মাংস সেইবিলাকো আমি বনাম, আপোনালোকক দেখুৱাই থাকিম। এয়া আমাৰ চব্জি গোটেইখিনি কাটি শেষ হ'ল। এয়া তৰকাৰীৰ কাৰণে এয়া অমিতাৰ খাৰ এখন হ'ব। এয়া হৈছে আকৌ নৰসিংহৰ পাত, মাংসৰ বাবে আলু ৰহুন, আৰু এইফালে ৰেডি কৰাই আছে এয়া বেচনেৰে ধুনীয়াকৈ বৰা বনাব বুলি। এইফালে আকৌ সকলো কাম বন শেষ কৰি এয়া আমি চাবলৈ আহিছোঁ। আমাৰ মানে ঘৰৰ পিছপিনে এনেকৈ লোকেল মুৰ্গী কেইটামান আমি নেট দি পেলাই পালি থৈছোঁ। ভৱিষ্যতে আৰু অলপমান বৃদ্ধি কৰাৰ আছে, সংখ্যা বেছি কৰাৰ মানে অলপ প্লেন এটা আছে। তথাপি প্ৰথমতে এনেকৈ চাই লৈছোঁ। এফালে পানী আৰু এনেকৈ গুদা অলপমান দি থৈ দিওঁ, আৰু এখেতে চাওক এইবোৰ চাই খুব ভাল পায়। আৰু গোটেই কাম বন শেষ কৰি উঠি মই গা পা ধুই লৈ এয়া আজিৰ দিনটোত কি পিন্ধিম তাকে উলিয়াই লৈছোঁ। কাপোৰযোৰা কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত ক'ব। মোৰ কিন্তু খুবেই ভালেই লাগিছে। আৰু এইফালে আমাৰ দেউতাই বনাবলৈ সাজু। আচলতে কি হৈছে, আমাৰ ঘৰত যেতিয়া কিবা ডাঙৰ কিবা সকাম কৰা হয়, কিবা ভাল উৎসৱ পাৰ্বণ কৰা হয়, তেতিয়া আমাৰ দেউতাই বনায়। দেউতাৰ হাতৰ খানা খুব ভাল লাগে। এইফালে সেই সময়তে চাহো অকণমান খাই লৈছোঁ, বিভিন্ন ধেমালি কৰিছোঁ। আৰু এইফালে এখেতক সুধিছোঁ চাওক কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। এইফালে এতিয়া ফল মূল কাটি আছোঁ। কি বনাই আছা? পটল ফ্ৰাই। কি হ'ল? আপোনালোকক কোৱাই হোৱা নাই নহয় আজিৰ আচল পৰ্বটো কি। আচলতে আমি কৰিবলৈ গৈ আছোঁ জামাই ষষ্ঠী, যিদিনাখন জোৱাইকে ঘৰলৈ আহে আৰু জোৱাইকক বিভিন্ন আইটেমেৰে বিভিন্ন ধৰণে ভালদৰে খোৱা লোৱা কৰা হয়, আশীৰ্বাদ দিয়া হয়। গতিকে এয়াই চব খাব লাগিব। কি কৈছে ফুল খালিয়ে? চব খাব লাগিব। দুটাই বেকগ্ৰাউণ্ডত বেলেগে কথা পাতি আছে। ঠিক আছে ফূৰ্তি কৰিব লাগে। দেউতা গৈ দেখাব ইয়াত গৈ হাফলঙত গৈ পর্ব চলিছে। সত্যি দিছে। বাবু কেনে হৈছে? হা দেউতাক পেণ্টটো ওলাই
গতিকে আজিৰ সকামটো শেষ আৰু আমি গোটেই খাই লৈ আজৰি হ'লোঁ আৰু এতিয়া ইমান বেছি গৰম লাগিছে মই চেঞ্জ কৰি লওঁ কি কৰিছা কি কৰিলি তাই গতিকে আজিৰ ব্লগটো কেনেকুৱা লাগিল জনাব এনেদৰে মই মাজে মাজে সৰু সুৰা ব্লগ 2 এটামান লৈ আহিম আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে গতিকে আজিলৈ